সকলোকে নমস্কাৰ জনাই মোৰ এটা অন্য ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটো মই আৰম্ভ কৰিছোঁ বজাৰৰ পৰা। এয়া অকণমান বজাৰ কৰিব গৈছিলোঁ, বজাৰৰ মাজৰ পৰাই ব্লগটো আৰম্ভ কৰিলোঁ। যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰিব আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিব। বাবু মই মিষ্টাৰ তেনেকৈ তিনিওজনে বজাৰলৈ গৈছিলোঁ কিবা কিবি আনিবৰ কাৰণে। চ' আমাৰ বজাৰ সেনেকৈ সেইখন লৈ পেলাই ভাল পায়, সেনেকৈ বজাৰখিনি উঠাই সেনেকৈ লৈ আছে। মই তেনেকৈ কিবা কিবি চাইছোঁ, মই কিবা লগা বস্তু আছিলে মোৰ বিচাৰি তেনেকৈ ল'লোঁ কি লগা আছিলে। আজি এটা সুন্দৰ ৰেচিপি লৈ আহিছোঁ, যদি ভিডিঅ'টো স্কিপ নকৰাকৈ একদম লাষ্টলৈ চাই থাকিব। ৰেচিপিটো মোৰ কি আছিলে, একদম ভাল লগা ৰেচিপি, কম সময়ৰ ভিতৰতে হোৱা ৰেচিপি। বজাৰ আনিলোঁ, একদম অকণমান বস্তু বজাৰ আনিলোঁ। এইটো সৰু কেৰাহী এটা আনিলোঁ আৰু কিবা চুৰি তেনেকৈ লাইটাৰ আৰু এইটো চচপেন এটা আনিলোঁ, গ্লাছৰ ঢাকনি থকা প্লেট কেইখনমান সেনেকৈ কিবা কিবি আনিলোঁ। তাৰপিছত মই অকণমান বাবুক পঢ়ুৱাই দিলোঁ। সি পঢ়িম বুলি ক'লে, পঢ়া নাছিলে, সেইটো কাৰণে পঢ়ি পেলাই আকৌ সি লুকা ভাকু খেলি আছে তেনেকৈ লাইট অফ কৰি। পঢ়া মই ভিডিঅ' কৰি আছোঁ, দিয়া ৰিডিং দিয়া। FLOWERS ফ্লাৱাৰ্স। LILY লিলি। লটাছ LOTUS লটাছ। হয় দিয়া পঢ়া। মেৰিগোল্ড ৰ'জ এইটো মেৰিগোল্ড তলত আছে। লছ ROSE ৰ'জ। রোজ লটাস লজ নহয় ৰ'জ। রোজ লটাস SU লটাছ নহয়, এইটো সানফ্লাৱাৰ। সানফ্লাওয়ার SUNFLOWER সানফ্লাৱাৰ। সানফ্লাওয়ার HIBI। আজিৰ ৰেচিপিটো মই কণীৰ বনাম বুলি ভাবিছোঁ, একদম মানে কম সময়ৰ ভিতৰত হোৱা আৰু। কণীকেইটা মই বইল কৰি ল'লোঁ, বইল কৰি পেলাই চেলাই ল'লোঁ আৰু এটা বিলাহী লৈছোঁ। আৰু আগতেই মোৰ সৰিয়হ আদা নহৰু পেষ্ট কৰাই আছে, মানে বটি থোৱা আছে। তেনেকৈ সেইটো ৰেচিপি মই সোনকালে ঝটপট বনোৱা ৰেচিপি এইটো। কণীকেইটা বইল কৰি পেলাই বনালেই হ'ল। ভিডিঅ'টো স্কিপ নকৰাকৈ প্লিজ চাই থাকিব। এয়া মোৰ মিক্সিৰ বাতিটোত মানে সেয়া মাৰি থোৱা আছে মিহিকৈ, সৰিয়হ আদা নহৰু জলকীয়া সেনেকৈ মাৰি থোৱা আছে। এতিয়া মই বইল কণীকেইটা তেনেকৈ অকণমান কাটি দিলোঁ, অকণমান ওপৰৰ ছাইডটোত মই কাটিছোঁ, দুফাল কৰি দিছোঁ, গোটেই সম্পূৰ্ণ ফালি দিয়া নাই, আধালৈকে ফালিছোঁ। এটা টিফিন বাতি লৈছোঁ, টিফিন বাতিটোত কণীকেইটা দিলোঁ আৰু এয়া সৰিয়হ পিচাখিনি দিলোঁ। ইয়াততো গোটেইখিনি আছেই, মছলা তেনেকৈ দিব লগা আৰু নাই। আৰু বিলাহীটো ওপৰত কাটি দিছোঁ। এইটো একদম মানে কম সময়ৰ ভিতৰত হোৱা ৰেচিপি, একবাৰ বনাই ট্ৰাই কৰিব, বনাই চাব আৰু ভাল লাগিলে কমেণ্ট কৰি জনাব। আৰু এদিন বনাই চাবচোন। আৰু তেনেকৈ নিমখ দিলোঁ, অকণমান হালধি দিলোঁ আৰু জলকীয়াৰ গুড়ি দিলোঁ আৰু অকণমান জিৰাৰ গুড়ি দিছোঁ, জিৰা ধনিয়া তেনেকৈ দিলোঁ। দি পেলাই মই সানি দিলোঁ আৰু কেঁচা ধনিয়াৰ পাত নাছিলেই মোৰ, অকণমান আছিলে ধনিয়াৰ পাত, তেনেকৈ কেঁচা ধনিয়া সেনেকৈ দিলোঁ আৰু অকণমান পানী দিলোঁ। দি পেলাই এইটো বইল কৰিম, মানে ভাজিব নালাগে বা তেল দিম, কিন্তু কেঁচা তেলহে দিম, বইল কৰিম মানে। তেল ওপৰত দিম, এতিয়া কেঁচা জলকীয়া দিলোঁ আৰু ওপৰত কেঁচা তেল দি দিম, তেনেকৈ মই বইল কৰিম। আজি ৰেচিপিটো সঁচাই ভাল লাগিছেনে লগা নাই কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। তেনেকৈ কেঁচা মিঠাতেল দি দিলোঁ আৰু বিলাহীখিনি আকৌ কেইটুকুৰমান বিলাহীৰ ওপৰত দি দিলোঁ। দি পেলাই মই ঢাকনিখন একদম টাইটকৈ এয়াৰ টাইট কণ্টেইনাৰ হ'ব লাগে তেনেকৈ মাৰি দিলোঁ। আৰু কেৰাহীত পানী বহাই পেলাই এইটো পানীত ষ্টিম হ'বৰ কাৰণে দিলোঁ। ভাপত সিজোৱা কণীৰ ৰেচিপি এইটো। এয়া হৈ গ'ল ভাপত সিজোৱা কণী। চাওকচোন, দেখিবলৈ বহুত ধুনীয়া হৈছে আৰু খাবলৈও টেষ্টি হৈছিলে। যদি ভাল লাগে প্লিজ আকৌ এবাৰ কৈছোঁ, লাইক কমেণ্ট কৰি দিব। দেখাত ধুনীয়া হৈছে আৰু খাবৰ কাৰণেও বহুত টেষ্টি হৈছিলে। ধনিয়া পাত অকণমান, কেঁচা ধনিয়া পাত অকণমান কাটি দিলোঁ ওপৰত। পুনৰ আৰু এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজত পুনৰ আহিম, নতুন ৰেচিপি এটাৰ সৈতে। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি থ'ব। আজি বাই বাই।